এইটো চাচোন ইমান মানুহ আহিছে বা এজনী জয়শ্ৰী ছাৰ শুই আছে ছাৰৰ ঘৰত আমাৰ কথা কিবা কৈছে ছোৱালীজনীয়ে সেইজনী এজনী হেৰি ঘৰত দিয়ে আকৌ 1200 টকা এজনী মীনাক্ষী চুলি কাটি দিছে চা অঁ আৰু দীপা তাই কাপোৰত গৈছিলে নহয় একেবাৰে উলিয়াই ফটো দিয়ে PhD কৰিব গৈছিলে নোৱাৰিলে ঘূৰি আহিলে সেইজনী জেউতী আকৌ অঁ চুলি কাটি দিছে ন